অতিকৈ মৰ্মান্তিক আৰু হৃদয় বিদাৰক। কণমানি সন্তানক বুকুত বান্ধি স্বামীলৈ বাট চাই ৰৈছে এগৰাকী দুৰ্ভগীয়া পত্নীয়ে। পিছে কি হ'ল তেওঁৰ স্বামীৰ? সকলোবোৰ কথা জানিলে আপোনাৰ চকুলো বৈ আহিব। সবিশেষ জানো আহকচোন। 19 তাৰিখৰ দিনাখন মানে সি ঘৰৰ পৰা ওলাই গৈছিলে। 20 তাৰিখে জইনিং ডেট আছিলে কাৰণে, কিন্তু আজি পৰ্যন্ত মানে ফোনো নাই, জইন চইনো খবৰ পোৱা নাই আমি। ফোন মানে মোলে 20 তাৰিখৰ দিনাখন ৰাতিপুৱা কৰিছিলে, কিন্তু মই বাচ্ছাটোৰ লগত আছিলোঁ কাৰণে ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। তাৰপাছৰ পৰা মানে আৰু ফোনটো মানে ছুইচ অফ। ক'ত কৰিছিলে চাকৰি? চাকৰি তেওঁ ইণ্ডিয়ান আৰ্মিত কৰিছিলে। অসমত তিনিচুকীয়া আছিলে। 20 তাৰিখে জইনিং আছিলে। 20 তাৰিখে জইনিং ডেট আছিলে। জইন কৰিবলৈ তেওঁ ঘৰৰ পৰা ওলাই গৈছিলে। ঘৰৰ পৰা বুলি ওলাই গৈছিলে তেখেত। ৰাস্তাতে নিউ দেশ ফোন কৰিছিলে, কিন্তু মানে মই মানে ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। ৰাতিপুৱা বাচ্ছা থাকে কাৰণে ফোনটো মানে চাইলেণ্টত ৰাখোঁ, মানে আকৌ মই ফোন কৰিলোঁ, তাৰপিছত মানে ফোনটো ছুইচ অফ হৈ গ'ল কাৰণে ৰিচিভ কৰিব নোৱাৰিলোঁ। আৰু তেওঁৰ লগৰ এজনলৈও মানে ফোন কৰিছিলে যে 20 তাৰিখৰ দিনাখন যে মোৰ আজি জইনিং ডেট আছে, মই জইন কৰিমগৈ বুলি এনেকৈ ফোন কৰিছিলে লগৰজনলৈও। তাৰপাছত মানে ফোনটো ছুইচ অফ, একো এতিয়া খবৰ পোৱা নাই আমি একো। ট্ৰেইনত গৈছিলে? ট্ৰেইনতে গৈছিলে চাগৈ, কিন্তু ইমান সম্পূৰ্ণকৈ খুলি কোৱা নাছিলে। জইনিং ডেট আছিলে বুলি গৈছিলে ওলাই। আৰক্ষীক অৱগত কৰিছে নে? হয়, আৰক্ষীক আমি কৈছোঁ।